নমস্কাৰ, আকৌ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ নতুন মই আপডেটবোৰ দি থাকোঁ বা যিমান পাৰোঁ। তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা এটা নটিচ আহিছে নন টিচিং পোষ্টৰ যে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ ফৰ নন টিচিং পোষ্ট এট তেজপুৰ ইউনিভাৰ্চিটি অন কনট্ৰাকচুৱেল বেচিছ। লাষ্ট ডেটটো 14 ছেপ্টেম্বৰ। ডিটেইলটোত পাব www.tezu.ernet.in। গেষ্ট হাউচ মেনেজাৰ এটা পোষ্ট আছে। মিনিমাম এডুকেশ্যন হ'ব লাগিব মাষ্টাৰ্ছ ডিগ্ৰী ইন হস্পিটেলিটি মেনেজমেণ্ট টুৰিজিম মেনেজমেণ্ট উইথ মিনিমাম অফ 55 মাৰ্কছ উইথ 1 year এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড। এক বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 55% মাৰ্কছৰ সৈতে মাষ্টাৰ ডিগ্ৰী বা টুৰিজিম মেনেজমেণ্টত। পে স্কেল ফিক্স 50,000 পাৰ মান্থ আৰু এজটো মেক্সিমাম এজটো 40 বছৰ। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ এটা পোষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন BE বা BTech ইন চিভিল ইঞ্জিনিয়াৰিং। 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কনষ্ট্ৰাকচুৱেল ছাইট বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ 3 year এক্সপিৰিয়েঞ্চ। যদি মানে ডিপ্ল'মা হয় চিভিল ইঞ্জিনিয়াৰিঙত তেনেহ'লে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব কনষ্ট্ৰাকচুৱেল ছাইডত। আৰু যদি BTech হয় তেনেহ'লে 1 বছৰ এক্সপিৰিয়েঞ্চ হ'লেই হ'ব। তাৰপিছত চেলাৰীটো হ'ব 40,000 পাৰ মান্থ। তাৰপিছত এজটো 35 বছৰ মেক্সিমাম। তাৰপৰা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ এটা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব BE বা BTech ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং উইথ 1 year এক্সপিৰিয়েঞ্চ ইন ৰিলেভেণ্ট ফিল্ড। যদি BTech বা BE হয় তেনেহ'লে 1 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু যদি ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হয় তেনেহ'লে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব কনষ্ট্ৰাকচুৱেল ছাইডত। 40,000 পাৰ মান্থ ফিক্স ৰেট চেলাৰী আৰু 35 বছৰ এজটো 35 বছৰ হ'ব লাগিব মেক্সিমাম, মানে 35 বছৰ তলত হ'ব লাগিব। তাৰপিছত কনজালটেণ্ট মেডিকেল অফিচাৰ এটা পোষ্ট আছে। এইটোত হ'ব লাগিব MBBS ডিগ্ৰী উইথ 1 year এক্সপিৰিয়েঞ্চ, মানে 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব MBBS ডিগ্ৰী সৈতে। পাৰ মান্থ চেলাৰী 60,000 আৰু 40 বছৰ তলৰ হ'ব লাগিব। কনজালটেণ্ট মেডিকেল অফিচাৰ MBBS ডিগ্ৰী উইথ 5 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব 70,000 পাৰ মান্থ 40 years মেক্সিমাম এজ। ফিমেল ক্লিনিকেল সাইকোলজিষ্ট MPhil ডিগ্ৰী ইন ক্লিনিকেল সাইকোলজি হেভিং ভেলি টাৰ্চিয়াৰী ষ্টেচন উইথ 1 year এক্সপিৰিয়েঞ্চ। 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব MPhil ডিগ্ৰী সৈতে। পাৰ মান্থ 60,000 চেলাৰী 40 year এক্সপিৰিয়েঞ্চ। The biodata CV along with enclosures duly signed by the candidate and supported by self-certified photocopies of all supporting documents must reach the register তেজপুৰ ইউনিভাৰ্চিটি পোষ্ট অফিচ নপাম ডিষ্ট্ৰিক্ট শোণিতপুৰ পিন নম্বৰ 784028। এইটো যাব লাগিব। বায়'ডাটা নিজৰ আৰু নিজৰ অৰিজিনেল ডকুমেণ্ট সেইবোৰ চব লৈ যাব লাগিব।